হাই ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধু বান্ধৱীসকল। মই মন্দিৰা আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আমাৰো বৰ্তমান ভাল। আৰু এতিয়া মই বহি আছোঁ এয়া মেচিনৰ ওচৰত। এইটো মেচিনটোৰ ওচৰত বহি আছোঁ কাৰণ এখন মেখেলা চিলাওঁ বুলি লৈছোঁ, এখন মেখেলা। আৰু ভাবিলোঁ মই কি ধৰণে মেখেলা চিলাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এই ধৰণে মেখেলা চিলালে মানে মেখেলা কেতিয়াও খুলি নাযায় আৰু আপোনালোকেও চিলাব এই ধৰণে। সেইকাৰণে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। আৰু তেওঁলোকে যে মোক অকণমান সহায় কৰিছে আগবাঢ়ি যোৱাত। আৰু এই ধৰণে আপোনালোকে মোক ছাপোৰ্ট কৰি যাব আৰু আশা দিছোঁ, ময়ো কথা দিছোঁ আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ কিবা এটা শিকিব পৰা ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই যাব। তেন্তে ফ্ৰেণ্ড চাই থাককচোন ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে মই মেখেলাখন কি ধৰণে চিলাওঁ। এয়া মেচিনত সূতা লগাই ল'লোঁ আৰু এইফালে সকলোৱে জানেই মেচিনত সূতা লগাবলৈ। এয়া গুলিটো আছে পিংক কালাৰৰ আৰু এইফালেদি সূতা আনি ইয়াত সুমিয়াই ইয়াত লগাই তাৰপাছত এইফালে সুমিয়াই এইফালেদি আনি আৰু এনেকৈ কৰি এইফালে আৰু ববিন কেছৰ সূতাটো টানি উলিয়াই লৈ ৰেডি কৰি লৈছোঁ। আৰু চাদ মেখেলাখন পিংক কালাৰ এইখন এই ধৰণে চিলাওঁ, আপোনালোকে চাই যাবচোন। মেখেলাখন যিহেতু অলপ বহল ডাঙৰ হয় সেইকাৰণে মেখেলাখন আৰু গধুৰ এখন, সেইকাৰণে ইয়াত পতি নলগাওঁ। পতি নলগাই মই এইটো আগতে মুকুকাই চিলাই ল'ম, এইটো চিলাই দিম। তেতিয়া পতি নলগালেও হ'ব। ইয়াৰ মেখেলাখন যিহেতু বহুত গধুৰ আৰু এইখন আৰু যদি পতি লগাই দিয়া হয় তেতিয়াহ'লে আৰু গধুৰ হৈ যাব, সেইকাৰণে নলগাওঁ। এই ধৰণে প্ৰথমতে চিলাই লওঁ আগতে এই ছাইডটো। যিহেতু মেখেলাখন অকণমান ডাঠ আছে সেইকাৰণে মই এই চাইডে ইয়াত ফলচ লগোৱা নাই আৰু এই পতিটো অকণমান বেছি আছিলে কাৰণে ইয়াত এই ধৰণে চিলাই দিছোঁ আৰু এই ধৰণে চিলাই দিছোঁ। এইটো বহলকৈ লগাই দিছোঁ ওপৰলৈকে। আৰু মেখেলাখন গধুৰ কাৰণে এইখন মেখেলা হেৰি কৰিব নালাগে। এতিয়া প্ৰথমতে মেখেলাখন আপোনালোকে চিলাওঁতে সদায় চিধাকৈ চিলাব। মেখেলাখন আৰু মেখেলা চিলাওঁতে প্ৰথমতে আপোনালোকে মিলাই লওঁ, অকণমান লাগ দি আছে চিধাকৈ এইটো চিধা আৰু এইটো উল্টা এই ধৰণে গোটেইখন চিলাই ল'লোঁ এনেকৈ। এতিয়া মেখেলাখন এই ধৰণে উল্টাই দিব লাগে। উল্টাই দিম এতিয়া। উল্টাই দিয়াৰ পাছত এই ধৰণে চিলাব লাগিব। এইটো বস্তু এনেকৈ সুমিয়াই ইয়াৰ পৰা চিলাব লাগিব। অকণমান ডাঙৰকৈ ল'ব লাগে এতিয়া আৰু এনেকৈ চিলাই কি ধুনীয়া হৈ গ'ল এইটো চিলনি। আৰু এইটো এতিয়া উল্টা কৰি আকৌ চিধাকৈ চিলাই দিলোঁ। এই ধৰণে মেখেলা চিলালে কেতিয়াও খুলি নাযায়।